हेलो फ्रेंड মই আজি লৈ আহিছো অসম টেটৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন গতিকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক ভিডিওটো আৰম্ভ কৰাৰ আগতে কৰক এটা লাইক আৰু যদি আপুনি মোৰ এই চেনেলত নতুন হয় তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিয়ক কিয়নো মই আপডেট কৰা নতুন ভিডিওসমূহ সকলোৰ আগতে পাই যাব আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ৰাজনৈতিক ন্যায় কি? ৰাজনৈতিক ন্যায় হ'ল প্ৰতিদ্বন্দ্বিতা আৰু ভোটাধিকাৰ। সংবিধান সভাৰ সভাপতি কোন আছিল? সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল। সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? সংবিধানৰ খচৰা সমিতিৰ সভাপতি আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ। খচৰা সমিতিত কিমানজন সদস্য আছিল? খচৰা সমিতিত ৭ জন সদস্য আছিল। ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ, অনুসূচী আৰু কিমানটা অধ্যায় আছে? ভাৰতীয় সংবিধানত ৩৯৫টা অনুচ্ছেদ, ১০টা অনুসূচী আৰু ২২টা অধ্যায় আছে। মৌলিক অধিকাৰ কেইটা? ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰ ৬টা। মূল সংবিধানত প্ৰথমে কেইটা মৌলিক অধিকাৰ আছিল? মূল সংবিধানত ভাৰতীয় নাগৰিকৰ বাবে প্ৰথমে ৭টা মৌলিক অধিকাৰ আছিল। কোনটো মৌলিক অধিকাৰ সংবিধানৰ পৰা বাদ দিয়া হয় বা বাদ দিয়া হৈছে? সম্পত্তিৰ অধিকাৰ নামৰ মৌলিক অধিকাৰটো সংবিধানৰ পৰা বাদ দিয়া হৈছে। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল মৌলিক কৰ্তব্য কেইটা? ভাৰতীয় নাগৰিকসকলৰ মৌলিক কৰ্তব্য আছে কিছুমান, সেই কৰ্তব্য কেইটা সংবিধান অনুসৰি? ভাৰতীয় নাগৰিকসকলৰ মৌলিক কৰ্তব্য হ'ল 11টা। ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ।